গুড মৰ্নিং টু অল। তো আজি বলক নতুন এটা ব্লগ এনজয় কৰোঁ। আপোনালোকে চাগে ভাবিছে মই ক'ত আছোঁ। তো মই আছোঁ আনিছ কাশ্যপৰ ঘৰত তেজপুৰত, আৰু আজি মই সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইফালে আকৌ মোক দেখিয়ে টিপুৱে টেপেৰকৈ মাতটো দিছে, আজি মানে মোৰ টিপু ইয়াতে শুলে। তো মই এতিয়া জল্দি ব্ৰাছ কৰি লওঁ, কাৰণ আজি মোৰ ৰুটিনখন বহুত দীঘলীয়া। তো ব্ৰাছ কৰি আপোনালোকক মই বাহিৰৰ পৰিৱেশটো দেখাই ল'লোঁ। এতিয়া ভিতৰলৈ ব'লক, কাৰণ ভিতৰৰ পৰিৱেশটোও মিছ কৰিব নালাগে। এইফালে আহি দেখিলোঁ মা আৰু আনিছ দাই আম গছত কেইটা আম লাগি আছে সেয়েহে গণনা কৰি আছে। এইফালে আমাৰ মা নামিয়ে গ'ল আম চাবলৈ। তো এইফালে এইটো আনিছ দাৰ ৰুম অলপ লেতেৰা হৈ আছে, আৰু ল'ৰা মানুহৰ ৰুম যে। আৰু এইফালে আমি বলক টিপুক এবাৰ মাত দি যাওঁ। টিপু অকলে বহি আছে। তো আমি এইটো ৰুমতে আছিলোঁ ৰাতি, আৰু এজনী মই ব্ৰাছ কৰি হোৱাই নাই মোৰ। বনাই আছা? চাহ বনোৱা নাই? এইফালে আকৌ এই খবৰ, আমাৰ মৰম লগা টিপুজনীলৈও ভয়। চাওকচোন, আপোনালোকে কওকচোন টিপুলৈ ভয় লাগে জানো? আৰু যদি নালাগে তে কিমান ভাল পায় কমেণ্ট কৰি জনাই দিব। এইফালে আমাৰ হিৰইনে বিস্কুট খাই আছে, আৰু আমিও এতিয়া চাহ বিস্কুট খাই যাওঁ বজাৰলৈ। তো মাকো কৈছিলোঁ লগতে যাবলৈ, বাট মা বোলে নাযায়, গা চা ধুব লাগে। মইতো আৰু গা চা নোধোৱাকৈ যাব পাৰোঁ, এনেই কৈছোঁ দেই। মানে এতিয়া গাড়ীৰ ভিতৰতে থাকিম যেতিয়া গা চা নোধোৱাকৈ ওলাইছোঁ। তো ব'লক অলপ মাংস চাংস কিবা কিবি কিনি আনোগৈ। আৰু এইফালে চাওক, গা চা নুধুলেও মোক কিমান মৰম লাগিছে। ধেমালি কৰিছোঁ দেই। একচুৱেলি যোৱাকালি তেজপুৰতে দুটা কম্পিটিশ্যন আছিলে, তো তাৰ কাৰণে খোৱাৰ পৰা উঠা দেৰি হ'ল। তো এতিয়া চাগে 12-1মান বাজিলে, এণ্ড আমি 5টামানত আকৌ কামপুৰলৈ ৰিটাৰ্ণো হ'ব লাগিব, যিহেতু 4 জেঠ প্ৰগ্ৰাম কৰিবগৈ লাগিব। তো তাৰে আগতে মই কাৰোবাক ইয়াতে লগো কৰিব লাগিব। তো কাকনো লগ কৰোঁ চাই থাকক। আৰু এইফালে এখেতে কিবা কিবি কিনি আনিছে খাবলৈ, বাট মোক গাড়ীৰ পৰা একেবাৰে নামিব দিয়া নাই, বিকজ মই গা ধোৱা নাই, প্লাছ মোৰ ড্ৰেছটো একেবাৰে শ্বৰ্ট। চ' এইবোৰ মোৰ নহয় বুলি মই জানো। কি হয় এইবোৰ? এনেই আৰু লেভেলটো ফটাই পেলাই মোৰ তাত দিছে, আৰু এই ঘৰত গৈ নিজে মাৰিবগৈ। তেতিয়া মই তেল খাম ন? তেল খাম ন মই? এণ্ড মই বজাৰৰ পৰা আহি ৰেডি হৈ ল'লোঁ, আৰু এতিয়া আমি ভাত চাত খাই এইখন ঘৰৰ পৰা যাওঁ বেলেগ এখন ঘৰলৈ। ইফালে আকৌ মা আৰু আণ্টিৰ ডিছকাশ্যন খতমেই নহয়। বাইদেৱে মোক কেনেকুৱা লাগিল কমেণ্ট কৰি জনাই দিব দেই। ইফালে আমিহে ওলাই কৰি ৰেডি, বাট আনিছ দাই পূৰা একদম পূজা কৰাত লাগি আছে। এতিয়া আমি দৰ্পণহঁতৰ ঘৰলৈ যাম। সি একদম ৱেইট কৰি আছে এক্সাইটেড হৈ পেলাই। তো এতিয়া দৰ্পণহঁতৰ ঘৰলৈ যাওঁ, তাৰপাছতে কামপুৰ যাম, যিহেতু আজি 4 জেঠ। তো এতিয়া মই বেগ চেগবোৰ ভৰাই ল'লোঁ, আৰু আপোনালোকক মই ক'লৈ যাম ভালদৰে কৈ আছোঁ, শেষলৈকে চাই থাকক। এইফালে আকৌ মায়ে আণ্টিক এৰি থৈ আহিবই খোজা নাই। এৰাতিৰ ভিতৰতে ভাল ফ্ৰেণ্ডশ্বিপ কৰি ল'লে দেই। ভালকৈ নাচিবা আৰু ভালকৈ থাকিবা। কি ফোন কৰি থাকিবা, কামত পালেও ফোন কৰিবা। আৰু এতিয়া আমি আণ্টিক টাটা বাই বাই কৰি যাবলৈ ওলালোঁ। তো আহক এতিয়া মই ভালদৰে ক'ম মই ক'লৈ গৈ আছোঁ। একচুৱেলি মোৰ ইনষ্টাগ্ৰামতে চিনাকি মৰমৰ ভাইটি এজনৰ ঘৰলৈ গৈ আছোঁ, নামটো হ'ল দৰ্পণ। সি মোক বহু দিনৰ পৰা ৰিকুৱেষ্ট কৰি আছিল যে বা যদি তুমি তেজপুৰলৈ আহা আমাৰ ঘৰত এপাক হ'লেও সোমাই যাবা। তো ভাবিলোঁ যিহেতু অলপ সময় আছেই, সোমাই যাওঁ। আৰু সি বহুতবাৰ কল কৰি আছে। সঁচাই মোৰ আজি বহুত বেছি ভাল লাগিছে। দৰ্পণ আৰু এই মৰমৰ পোৱালীকেইটা আহি আমাক আগবঢ়াই নিবলৈ বাটতে ৰৈ আছে। আৰু আজি মোক দৰ্পণে বাৰে কলত কৈ আছিল যে বৰ্ষাবা তোমাৰ বাবে মই এটা ছাৰপ্ৰাইজ থৈছোঁ। তো মই চিৰিয়াছলি সেই ছাৰপ্ৰাইজটোৰ বাবে বহুত বেছি এক্সাইটেড। আহি পোৱাৰ লগে লগে পোৱালীকেইটা টিপুৰ লগত খেলা ষ্টাৰ্ট। চাওকচোন। তো এয়া মোৰ বাবে সি ছাৰপ্ৰাইজ লৈ আহিছে। আমি বাহিৰলৈ ওলাই আহিছোঁ, যিহেতু ভিতৰত পোহৰটো অলপ কম। 2 ঘণ্টা 3 ঘণ্টা
মাত্ৰ 2 ঘণ্টাত বনাই দিছোঁ সঁচাই মোৰ এই ছাৰপ্ৰাইজটো বহুত বেছি ভাল লাগিল আৰু আপোনালোকেও যদি বিচাৰে কাৰোবাক গিফ্ট দিবলৈ বা সেলফ গিফ্ট কৰিবলৈ তো আপোনালোকে তলত দিয়া নম্বৰটোত অতি শীঘ্ৰেই যোগাযোগ কৰক আপোনালোককো মোৰ দৰে সেম টু সেম কৈ আঁকি দিব বৰষাবাৰ কাৰণে একদম ইহঁত গোটেইকেইটা 4-5টা একদম পুৰা 11:30 বাজিৰ পৰা একদম ৰখি আছে উৎপাত কৰি আছে আহিব ক'লোগে আহিব বুলি একদম পুৰা উৎপাত কৰি একদম পুৰা অলপ সময় আধা ঘণ্টা নহা আগত আধা ঘণ্টামান আগত একদম পুৰা আম চাম খাই একদম ফিট হৈ আছে আম চাম খাই কৰি ৰেডি দেখিলা এতিয়া চবেই মোবাইল চায়ে থাকো মই ফেচবুকত আহে এটা ভিডিঅ' আহে এটা পোৱালীকেইটাৰ কথা শুনি সঁচাই মই বহুত বেছি আৱেগিক হৈ পৰিলোঁ এয়া চাহ পুৰি চব্জি খাই কৰি আমি ঘৰলৈ যাব ওলালোঁ আৰু ঘৰলৈ যাবলৈ গাড়ীত বহাৰ পাছত গম পালোঁ মোৰ লগত বোলে ফটো উঠিব থাকিয়েই গ'ল আৰু কোনে উঠিব আৰু এয়া দেখিছেই পোৱালীকেইটাৰ লগত মোৰ ফটো ছেশ্যন চলি আছে বাৰু এইখিনিতে মই কথা এটা কওঁ যে মই ভাবিছোঁ যে নেক্সট ভিডিঅ'টো মই চেলেঞ্জিং ভিডিঅ' এটা বনাম গতিকে মই কিহৰ ওপৰত চেলেঞ্জ কৰিম পানী পুৰি খোৱা বা ম'ম' খোৱা বা কিহৰ ওপৰত চেলেঞ্জ কৰিম আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই টিকলাকেইটাৰ লগত ফটো উঠাৰ পাছত মোৰ খুৰীহঁতো বোলে মোৰ লগত ফটো উঠে তো আমি ফটো চটো উঠি এতিয়া আমি ঘৰমুৱা হ'বলৈ ওলালোঁ দেখিছেই নহয় এওঁলোকৰ মৰমখিনি আৰু আপোনালোকেও যদি মোক এনেদৰে মৰম আৰু আশীৰ্বাদ কৰি যায় হয়তো মই আৰু আগুৱাই যোৱাত সহায় হ'ব আৰু যিহেতু মোৰ ৰিচেণ্টলি 100K ছাবস্ক্ৰাইবাৰ মানে 100K পৰিয়াল এটা কমপ্লিট হ'ল তো তাৰে কাৰণে মোৰ ফালৰ পৰা সকলোলৈকে অশেষ ধন্যবাদ আৰু মই তাৰ ভ্লগটো অতি শীঘ্ৰে আপোনালোকৰ আগত প্ৰেৰণ কৰিম তো বাই বাই আজিলৈ